নমস্কাৰ, আপোনালোকে ভালে আছেনে? মই গুৱাহাটীৰ পৰা চিপাঝাৰলৈ গৈ আছোঁ। গতিকে গৈ থাকোঁতে আপোনালোকক এটা ভিডিঅ' দেখাওঁ বুলি এয়া ভিডিঅ' এটা বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। আৰু চিপাঝাৰ গৈ থাকোঁতে এয়া নাৰিকলী মন্দিৰ এভাগ বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, কিন্তু এয়া মোৰ সুযোগ আৰু সুবিধা ধুনীয়াকৈ মিলি গ'ল আৰু ভগৱানেও মোক চাগে নিমন্ত্ৰণ দিছে, সেইকাৰণে এয়া যাব পাৰিছোঁ। গতিকে আজি এয়া মোৰ সৌভাগ্য, এয়া নাৰিকল মন্দিৰত এভাগি চাকি জ্বলাই ধুনীয়াকৈ সেৱা কৰিবলৈ পালোঁ। আৰু প্ৰসাদো খালোঁ খুব সুন্দৰভাৱে। আৰু ইয়াৰ কাষতে নামঘৰো আছে, নামঘৰতো সোমালোঁ, কিন্তু নামঘৰৰ ভিতৰত মই ভিডিঅ' কৰিবলৈ নহ'ল। আৰু সেৱা কৰি পিনে এই অনুষ্ঠানলৈ মই গৈ পালোঁ। আৰু এই অনুষ্ঠানত খুব সুন্দৰভাৱে মোক খুব ধুনীয়াকৈ মৰম দিলে, সন্মান দিলে, তাৰ বাবে সকলো কৰ্মকৰ্তাক কমিটিক ধন্যবাদ জনাইছোঁ। নৃত্যাঞ্জলি ডান্স একাডেমীৰ উদ্যোগত বিশাল সন্মান প্ৰদান অনুষ্ঠানত মই উপস্থিত থাকিবলৈ পাই সঁচাকৈ খুব ভাল লাগিলে। আৰু এই অনুষ্ঠানত মিথু নাথে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে তেখেতক মই মোৰ চেনেলৰ যোগেদি ধন্যবাদ জনাইছোঁ। দুৱাৰখাৰ মাইনাহঁতক লৈ কথা কিছুমান ক'লোঁ। তাৰপিছতেই এয়া মাইনাহঁতক মই প্ৰাইজ বিতৰণী সভাখনত অকণমান তেওঁলোকক উৎসাহ দিলোঁ। উৎসাহ দিয়াৰ পিছতেই মাইনাহঁতৰ লগত মই ফটো মাৰিলোঁ। মাইনাহঁতৰ লগত অকণমান সময় কটাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কিবা যদি ক'ব লগা থাকে আপোনালোকে মোৰ চেনেলৰ যোগেদি কমেণ্ট কৰিব। আৰু বিভিন্ন ধৰণৰ মই এই অনুষ্ঠানবিলাকৰ বা ক'ত গৈছোঁ কি নাই কৰা আপোনালোকৰ ওচৰত মই ভিডিঅ'বিলাক দি থাকোঁ। আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে, পাৰিছোঁ নেকি, আৰু কেনেকৈ ভিডিঅ'বিলাক আৰু ভালকৈ বনাব পাৰিম, তাৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব যে এনেকৈ বনাবা তেনেকৈ বনাব। আপোনালোকৰ মৰম, আপোনালোকৰ চেনেহ, আদৰ সাদৰবিলাকেই যথেষ্ট। আৰু আপোনালোকৰ পৰাই আজি মই নিজৰা নমামি হৈছোঁ, এটা চেনেল খুলিবলৈ পাইছোঁ, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এই অনুষ্ঠানত মোৰ লগত গৈছিলে একেলগতে অভিনয় কৰা কংকন বহুত সৰু ল'ৰা, কিন্তু সি খুব ধুনীয়া অভিনয় কৰে, কেমেৰা কৰে, ভিডিঅ' কৰে।